নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি মিনি ভ্লগলৈ। আজিকালি যিহেতু টেঙা খোৱা বতৰ, তাকে ভাবিলোঁ আপোনালোকৰ মাজত আজি এটি টেঙা খোৱা ভিডিঅ' শ্বেয়াৰ কৰোঁ। বাৰু পিছে টেঙা বিচাৰি এইডাল গছত এটা টেঙা পালোঁ। এইটো আপোনালোকক দেখুৱাইছোঁ জুম কৰি। গছডাল যিমান ডাঙৰ সেই হিচাপে গছডালত টেঙা একদমেই নাই। এই টেঙাটো পাৰি লওঁ ৰ'বক। আগতে এই টেঙাটো পাৰি ল'লোঁ আৰু এটা টেঙা দিতো নুকুলাব, মানুহ বহুত আছে, তাকে ভাবিলে আৰু এটা টেঙা বিচাৰিব লাগিব। আৰু এটা অৱশেষত আৰু এটা টেঙা পাই গ'লোঁ। এইটো আপোনালোকক দেখুৱাই দিছোঁ আৰু এইটোও পাৰি ল'লোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ বলক। আচলতে এই গছডাল আমাৰ নহয়, আমাৰ খুৰীমাহঁতৰ হয়। খুৰীমাহঁতে কৈছে আমি টেঙা নাখাওঁ, তহঁতে খা যদি লৈ যাবি। টেঙা আৰু নাখাওঁ বুলিও ক'ব পাৰিনে। ঘৰলৈ আহিলোঁ, এটা বাল্টিত পানী লৈছোঁ অলপ আৰু লৈ টেঙাটো ধুই লৈছোঁ আৰু টেঙাটো কাটিবলৈ আৰম্ভ কৰিছোঁ। টেঙাটোৰ ওপৰৰখিনি প্ৰথমতে কাটি লৈছোঁ। আজি আপোনালোকৰ মাজত টেঙা কাটাৰ এটা বেলেগ পদ্ধতি আপোনালোকৰ মাজত দেখুৱাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। ৰব টেঙাটো প্ৰথমতে এনেকৈ ঘাপকৈ কাটি ল'ব। নাৰিকল যেনেকৈ কাটে তেনেকৈ কাটি ল'ব প্ৰথমতে। তাৰপিছত নাৰিকলৰ বাকলি যেনেকৈ এৰুৱাই দিয়ে তেনেকৈ এৰুৱাই ল'ব। তাৰপিছত চাবচোন কিমান ধুনীয়াকৈ বাকলিবোৰ এৰাই যায়। মানে মই আগতে নাজানিছিলোঁ, বেলেগ ভিডিঅ'ত চাইহে মই আপোনালোকৰ মাজত আজি দেখুৱাব পাৰিছোঁ। মানে মই বেলেগ ভিডিঅ'ত দেখিছোঁ এনেকৈ ৰব টেঙা কাটে, এনেকৈ কাটিলে ধুনীয়াকৈ বাকলিটো এৰাই আহে। আজি মই ট্ৰাই কৰি চালোঁ আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে। চাওকচোন কিমান ধুনীয়াকৈ এৰিয়াই গৈছে, নহয়নে? আপোনালোকে বাৰু ৰব টেঙা খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। আৰু টেঙাটোৰ ওপৰত যে এইবিলাক আছে বগা বগা, এইবিলাক ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব, নহ'লে এইবিলাক যদি টেঙাখিনিত পৰে একদম তিতা লাগিব। আৰু ফাইনেলি মোৰ টেঙা দুটা চাফা কৰা হৈ গ'ল। চাওকচোন কিমান ধুনীয়াকৈ চাফা কৰিছোঁ, নহয়নে? আৰু এতিয়া আৰম্ভ কৰিছোঁ টেঙাখিনি উলিয়াবলৈ। আপোনালোকে আৰু নাভাবিব মই অকলে টেঙা কৰি থকা বুলি। অকলে কৰি থকা নাই, মোৰ ওচৰত এজন বৌ আছে আৰু ওচৰৰ বা এজন আছে। মই বাজনক মাতিলোঁ, বোলো দুয়োজনে টেঙাটো জ্বলা মছলা কৰোঁ আৰু আমি একেলগে সকলোৱে খাম। তাইও আহিলে আৰু এতিয়া আমি টেঙাবিলাক কৰি আছোঁ। মই সিহঁতক দেখুওৱা নাই কেমেৰাত, সিহঁতে দেখাব মানা কৰিছে। দেখিছেনে কিমান ধুনীয়াকৈ এৰি আহিছে। আৰু মোৰ ওচৰত যে আছে এই টিকলা মিনিটো হ'লে মানে ওচৰৰে খুৰীমাজনৰ। আৰু টেঙা বুলি ক'লে কলপাতখন নহ'লে জানো হ'ব? কলপাতখনতো লাগিবই। কলপাতত টেঙা খোৱাৰ মজাই বেলেগ। সেইকাৰণে কলপাত এখন কাটি আনিলোঁ বাৰীৰে পৰা। আৰু চাওক সম্পূৰ্ণকৈ আমাৰ টেঙাখিনি এৰুৱা হৈ গ'ল। এতিয়া আৰু খোৱাহে কথা। আৰু ইয়াত অকণমান নিমখ দি লৈছোঁ। আৰু ইয়াত অকণমান সৰিয়হৰ তেল দি লৈছোঁ। সৰিয়হৰ তেল দিলে টেঙাখিনি বহুত খাবলৈ ভাল হয়। আৰু এইখিনি এতিয়া সানি ল'ম। আৰু জলকীয়া নিদিয়াকৈ অলপমান সানি ল'ম। লৈ পেলাই এতিয়া মোৰ ওচৰত যে আছিল টিকলামিনি ছোৱালীজনী মুনুটো আৰু এজন বাপা আছে কেমেৰাৰ আঁতৰত, সিহঁত দুটাক জলকীয়া নিদিয়াকৈ অলপ দি ল'ম। তাৰপিছত আমি ডাঙৰকেইটাই জলকীয়া দি খাম। আপোনালোকে ৰব টেঙা খাই বেছি ভাল পায় নে ঔটেঙা খাই বেছি ভাল পায়? কমেণ্ট কৰি জনাবচোন। মই কিন্তু ৰব টেঙা খাই বেছি ভাল পাওঁ। আৰু আপোনালোকে যদি ৰব টেঙা খাব বিচাৰে মোৰ ঘৰলৈ আহিব, আপোনালোকক ৰব টেঙা কৰি পেলাই খুৱাম। এতিয়া টেঙাখিনি ভালকৈ সানি লৈছোঁ জলকীয়া দি।
আৰু এয়া হ'ল আমাৰ একদম লাষ্টত টেঙাখিনি চাওকচোন ইমান ধুনীয়া হৈছে আপোনালোকৰ খাবলৈ মন গৈছেনে মই কিন্তু চৰিয়াটোত লৈছোঁ দেই বেছিকৈ এই টিকলামিনি মুনুটোৱেও খাই আছে বাপাটোৱেও খাই আছে আৰু এতিয়া মোৰ পেটলৈ যাব টেঙা ৱাও বিৰাট টেষ্টি হৈছে একদম আপোনালোকক ক'ব নোৱাৰো ইমান টেষ্টি হৈছে আজিৰ মিনি ব্লগটো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আগতীয়াকৈ পাব আপোনালোকে এতিয়ালৈ বাই বাই